আজি অনুষ্ঠিত হৈ যোৱা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 4 পদসমূহৰ কেইটামান মেমৰি বেছড কুৱেশ্যনৰ প্ৰশ্ন মই আপোনালোক সকলোৰে মাজলৈ লৈ আহিছোঁ প্ৰশ্নকেইটা আপোনালোকে যেনেকৈ লিখিত পৰীক্ষাত পাইছে ইয়াতে হয়তো তেনেকৈ নাপাব পাৰে কাৰণ ইমানখিনি মনত ভালকৈ নাই কিন্তু যিকেইটা প্ৰশ্ন আহিছে সেইকেইটা মই আপোনালোকক জনাই গৈছোঁ এটা আহিছিলে যে শেষ আহোম ৰজা কোন আছিল বুলি হ'ব পাৰে সেইটো আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ পুৰন্দৰ সিংহ আৰু এইটো প্ৰশ্ন মই আপোনালোক সকলোৰে লগত ইতিমধ্যে আগতে আলোচনা কৰি থৈছোঁ ইয়াৰ পিছত প্ৰশ্নটো হৈছে জিম্বাবুৱেৰ ৰাজধানী কি বুলি আহিছিল চাগে এইটোৰ উত্তৰটো হ'ব আপোনালোক সকলোৱে জানিব লাগে ৰাজধানী আৰু আটাইতকৈ ডাঙৰ চহৰ হৈছে আমাৰ জিম্বাবুৱেৰ হাৰাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে জিম্বাবুৱেৰ ৰাজধানী হৈছে হাৰাৰে ইয়াৰ পিছত প্ৰশ্নটো হৈছে শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুচ্ছেদ 21A যিটো আৰ্টিকেল 21A বুলি কোৱা হয় ইয়াৰ পিছত এটা প্ৰশ্ন আহিছিলে যে ভিক্টোৰিয়া মেমৰিয়েল লোকেশ্যন বুলি আহিছিলে এইটো ক'ত অৱস্থিত বা স্থানখিনি ক'ত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ কলকাতা ইয়াৰ পিছত এটা প্ৰশ্ন আহিছিলে আপোনালোকৰ যে থাইলেণ্ডৰ ৰাজধানী কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিলে আপোনালোকৰ বেংকক আৰু ইয়াৰ লগতে এটা সুধিছিলে যে বাংলাদেশৰ মুদ্ৰা কি আপোনালোক সকলোৱে জানে বাংলাদেশৰ মুদ্ৰা হৈছে বাংলাদেশৰ টাকা বুলি কোৱা হয় এইটো ইয়াৰ লগতে এটা প্ৰশ্ন আহিছিলে আৰু যে ভাৰতত কেতিয়া প্ৰথম ৰঙীন টিভি সেৱা আৰম্ভ হয় আপোনালোক সকলোৱে জানিব লাগে এইটো আছিলে 1982 চনত ৰাষ্ট্ৰীয় টেলিকাষ্ট প্ৰৱৰ্তন কৰা হয় একে বছৰতে আমাৰ ভাৰতৰ বজাৰতো ৰঙীন টেলিভিছন প্ৰৱৰ্তন কৰা হয় ইয়াৰ পিছত প্ৰশ্নটো হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আহমেদাবাদ গুজৰাট আৰু মোক আপোনালোকে জনাওক যে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পূৰ্বৰ নাম কি আছিল বিকজ এই নামটো চেঞ্জ কৰা হৈছে আগৰ নামটো আৰু নতুন নাম দিয়া হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বুলি ইয়াৰ পিছত প্ৰশ্নটো হৈছে যে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল আপোনালোক সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিষ্ণুৰাম মেধি ইয়াৰ পিছত এটা প্ৰশ্ন আহিছিলে যে কোনটো স্বাধীনতা আন্দোলনৰ সময়ত কনকলতা বৰুৱাৰ মৃত্যু হৈছিল আপোনালোক সকলোৱে জানে কনকলতা বৰুৱাৰ মৃত্যু হৈছিল আমাৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ইয়াৰ পিছত প্ৰশ্নটো হৈছে যে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল বা কোন হয় আপোনালোক সকলোৱে জানে একেবাৰে সহজ প্ৰশ্ন আহিছে এইবোৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিল আপোনালোকৰ ৰাকেশ শৰ্মা ইয়াৰ পিছত প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ICS আপোনালোক সকলোৱে জানিব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম বৰুৱা আৰু এইবোৰ প্ৰশ্ন কিন্তু মই আগতে আলোচনা কৰি থৈছোঁ আপোনালোকৰ লগত ইয়াৰ পিছত প্ৰশ্নটো হৈছে অ মোৰ আপোনাৰ দেশ প্ৰথম কোনখন আলোচনীত প্ৰকাশ হৈছিল সকলোৱে জানে বাহিত প্ৰথম প্ৰকাশ হৈছিল ইয়াৰ পিছত প্ৰশ্নটো হৈছে ডুৰাণ্ট লাইন কোন দুখন দেশৰ মাজত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আফগানিস্তান আৰু পাকিস্তান ইয়াৰ পিছত প্ৰশ্নটো হৈছে হিমা দাস কোনটো খেলৰ সৈতে জড়িত আপোনালোক সকলোৱে জানে ইয়াৰ উত্তৰটো হ'ব এথলেটিক্স ইয়াৰ পিছত প্ৰশ্নটো হৈছে 8 মে কোনটো দিন পালন কৰা হয় সকলোৱে জানে এই 8 মেত আমি ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰোঁ আৰু এইকেইটাই প্ৰশ্ন বৰ্তমান মই পাইছোঁ গতিকে আপোনালোকৰ তাত যদি কিবা অন্যান্য কুৱেশ্যন আছে সেয়া কমেণ্ট বক্সত কমেণ্ট কৰি যাব মই নিশ্চয় এটা ভিডিঅ' বনাই আপোনালোক সকলোৰে মাজলৈ লৈ আহিম এতিয়া আপোনালোকৰ যদি এইটো ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনি আছিল আজিৰ সৰু ভিডিঅ'টো ধন্যবাদ